মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ বিটিআৰৰ ৰাজনীতিৰ বাবে এই খবৰ যথেষ্ট ডাঙৰ কাৰণ বিটিআৰৰ ৰাজনীতিৰ এজন প্ৰভাৱশালী নেতা সাংসদ নব শৰণীয়াৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত এক ডাঙৰ বিপদ আহিছে সাংসদ নব শৰণীয়াই সমাগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব কিন্তু সাংসদ নব শৰণীয়াই কিয় প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে কি বিপদ আহিছে সাংসদ নব শৰণীয়াৰ সবিশেষ এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো লোকসভা নিৰ্বাচনৰ প্ৰাকখনত বিপদত পৰিছে সাংসদ নব শৰণীয়া এইবাৰ কোকৰাঝাৰৰ পৰা নিৰ্বাচন খেলিব নোৱাৰে নব শৰণীয়াই দুবাৰকৈ কোকৰাঝাৰৰ পৰা তেওঁ নিৰ্বাচিত হৈছে কিন্তু এইবাৰ তেওঁ খেলিব নোৱাৰিব সাংসদ নব শৰণীয়াৰ জনজাতিৰ প্ৰমাণপত্ৰ বাতিল হৈছে জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে সাংসদ নব শৰণীয়াৰ চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে বাতিল কৰিলে নব শৰণীয়াৰ প্ৰমাণপত্ৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো শৰণীয়াৰ ভয়াম জনজাতিৰ প্ৰমাণপত্ৰ ভুৱা বুলি দাবী কৰা হৈছিল তেওঁৰ বিৰুদ্ধে জাতিগত প্ৰমাণপত্ৰক লৈ অভিযোগ তুলিছিল সদৌ অসম ট্ৰাইবেল সংঘৰ তামুলপুৰ গোটে তেওঁ প্ৰমাণপত্ৰখন দিছিল আৰু এই প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ কৰিছিল কোকৰাঝাৰৰ সমাজকৰ্মী জনকলাল বসুমতাৰীৰ অভিযোগৰ পিছতে বিষয়টো তদন্ত কৰা হৈছিল ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিক অভিযোগ দাখিলৰ পিছতে আৰম্ভ হৈছিল তদন্ত আৰু এই তদন্তত নব শৰণীয়াৰ এই জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি প্ৰমাণ হ'ল পোহৰলৈ আহিল জালিয়াতিৰ কথা আৰু অৱশেষত নব শৰণীয়াৰ প্ৰমাণপত্ৰ বাতিল কৰা হৈছে বড়ো কছাৰী জনজাতিৰ অন্তৰ্গত নহয় নব শৰণীয়া ভুৱা প্ৰমাণপত্ৰৰে তেওঁ দুবাৰকৈ কোকৰাঝাৰৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল দুবাৰকৈ তেওঁ ভুৱা প্ৰমাণপত্ৰৰে সাংসদ নিৰ্বাচিত হৈছিল আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকখনত স্বাভাৱিকতে এই খবৰে এতিয়া বিপদত পেলাইছে নব শৰণীয়া এইজন সাংসদে দুবাৰকৈ কোকৰাঝাৰৰ পৰা নিৰ্বাচিত হৈছে কোকৰাঝাৰ সমষ্টিটো ভয়াম জনজাতিৰ বাবে সংৰক্ষিত আৰু সেই সমষ্টিটোৰ পৰাই 2014-2019 দুবাৰকৈ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল অবড়ো সুৰক্ষা সমিতি নামেৰে ৰাজনৈতিক দল খুলি বিটিআৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল এইজন নব শৰণীয়াই কিন্তু নব শৰণীয়াই বিগত দুটা নিৰ্বাচনত যি জাতিগত প্ৰমাণপত্ৰ দিছিল সেই জাতিগত প্ৰমাণপত্ৰ ভুৱা আছিল ভয়াম জনজাতিৰ তেওঁৰ যি প্ৰমাণপত্ৰ দাখিল কৰা হৈছিল সেয়া ভুৱা আছিল ৰাজ্যিক পৰ্যায়ৰ তদন্ত কমিটিয়ে ইতিমধ্যে তদন্তত এই কথা প্ৰমাণ কৰিছে জনকলাল বসুমতাৰী কোকৰাঝাৰৰ এজন সমাজকৰ্মী তেওঁ নব শৰণীয়াৰ বিৰুদ্ধে অভিযোগ আনিছিল আৰু ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিক অভিযোগ দাখিল কৰা হৈছিল আৰু সেই অভিযোগ দাখিল কৰাৰ পাছতে তদন্ত কৰা হয় আৰু তদন্তত পোহৰলৈ আহিল নব শৰণীয়াৰ প্ৰমাণপত্ৰৰ জালিয়াতিৰ কথা ইতিমধ্যে এই কথা স্পষ্ট হৈছে যে নব শৰণীয়া বড়ো কছাৰী জনজাতিৰ অন্তৰ্গত নহয় ভুৱা প্ৰমাণপত্ৰৰে যে তেওঁ দুবাৰকৈ কোকৰাঝাৰৰ পৰা সাংসদ নিৰ্বাচিত হৈছে সেই কথা ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ তদন্তত পোহৰলৈ আহিছে আৰু স্বাভাৱিকতে ইয়াৰ পিছতে এতিয়া নব শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ এক প্ৰকাৰ অনিশ্চয়তাৰ মাজলৈ গৈছে কাৰণ তেওঁৰ এই যি জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি প্ৰমাণ হ'ল তাৰ পাছত তেওঁ নিৰ্বাচন খেলিব নোৱাৰিব কোকৰাঝাৰ সমষ্টিৰ পৰা কাৰণ কোকৰাঝাৰ সমষ্টিটো ভয়াম জনজাতিৰ বাবে এটা সংৰক্ষিত সমষ্টি আৰু যাৰ বাবে তেওঁ এতিয়া তেওঁৰ জাতিগত প্ৰমাণপত্ৰ বাতিল হোৱাৰ পাছতে নিৰ্বাচন খেলিব নোৱাৰিব আমি ইতিমধ্যে আমি খবৰৰ সবিশেষ জনাই আছোঁ দৰ্শকসকলক এই মুহূৰ্তত আমি সেই যি ইতিমধ্যে নিৰ্দেশনা আহিছে নব শৰণীয়াৰ বিৰুদ্ধে নিৰ্দেশনা আহিছে নিৰ্দেশনা পত্ৰৰ সবিশেষ তথ্য আমি দৰ্শকসকলক দেখুৱাম ভয়াম জনজাতি কল্যাণ বিভাগৰ ফালৰ পৰা দিছপুৰৰ পৰা এই যিখন নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ কৰা হৈছে সেই নিৰ্দেশনাখন এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এয়া গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ ট্ৰাইবেল এফেয়াৰ্ছ প্লেন অৰ্থাৎ ভয়াম জনজাতি কল্যাণ বিভাগৰ ফালৰ পৰা এই যিখন নিৰ্দেশনা 20 জানুৱাৰীতে প্ৰকাশ কৰা হৈছিল আমি সবিশেষ এই মুহূৰ্তত জনাই আছোঁ ইয়াত স্পষ্টকৈ লিখা আছে ৱেৰ ইজ দ্য SLSC কমিটি আফটাৰ কেয়াৰফুল pursual and examination of the written statement documents certificates and submitted by Sri Nabo Kumar Khoronia and Sri Jonoklal Bosumatari and the report submitted by the Vigilance Committee dia protibedon aru Nabo Kumar Khoronia dia তথ্য প্ৰমাণ বিভিন্ন প্ৰমাণপত্ৰ আৰু জনকলাল বসুমতাৰীৰ দ্বাৰা দাখিল কৰা সকলো পুংখানুপুংখানুভাৱে পৰীক্ষা কৰা হৈছিল তাৰ পাছত এই কথা কোৱা হৈছে যে শ্ৰী নব কুমাৰ শৰণীয়া সন অফ লেট লক্ষীকান্ত শৰণীয়া এলাইজ লেট লক্ষীকান্ত দাস সৰুকোচ ভিলেজ দীঘলীপাৰ পোষ্ট অফিচ এণ্ড PS তামুলপুৰ ডিষ্ট্ৰিক্ট বাক্সা does not belong to Boro
/ বড়ো কছাৰী কমিউনিটি এয়া হৈছে আটাইতকৈ ডাঙৰ কথা ইয়াত স্পষ্টকৈ লিখা আছে যে নৱকুমাৰ শৰণীয়া দৰাচলতে বড়ো বা বড়ো কছাৰী কমিউনিটিৰ তেওঁ ব্যক্তি নহয় আৰু যাৰ বাবে ইয়াত তাৰ পিছত লিখা হৈছে ইন ভিউ অফ দ্য এবভ দ্য ষ্টেট লেভেল ছিকিউৰিটি কমিটি SLSC hereby cancel the STP অৰ্থাৎ ভয়াম জনজাতি যি অনুসূচিত ভয়াম জনজাতিৰ প্ৰমাণপত্ৰ সাৰ্টিফিকেট issued to শ্ৰী নৱকুমাৰ শৰণীয়া by the All Assam Tribal সংঘ তামুলপুৰ ইউনিট এয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে নৱ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে আৰু ইয়াৰ পাছতে এতিয়া নৱকুমাৰ শৰণীয়াৰ বাবে বিপদ আহিছে কাৰণ লোকসভা নিৰ্বাচন সমাগত দুবাৰকৈ তেওঁ লোকসভা নিৰ্বাচন জয়ী হৈছিল কোকৰাঝাৰ সমষ্টিৰ পৰা যেটো কোকৰাঝাৰ সমষ্টি ভয়াম জনজাতিৰ বাবে অনুসূচিত ভয়াম জনজাতিৰ বাবে সংৰক্ষিত এটা সমষ্টি সেই সমষ্টিটোৰ পৰা তেওঁ যে ভুৱা জাতিগত প্ৰমাণপত্ৰৰে নিৰ্বাচন খেলিছিল সেয়া ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ তদন্তত পোহৰলৈ আহিছে তাৰ পাছতে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ভয়াম জনজাতি কল্যাণ বিভাগৰ ফালৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে তেওঁৰ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰাৰ বাবে আৰু 20 জানুৱাৰীতে এই নিৰ্দেশনা দিয়া হৈছিল যাৰ পৰিণতিত এই কথা নিশ্চিত হৈছে যে এইবাৰ সমাগত লোকসভা নিৰ্বাচনত নৱ শৰণীয়াই কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব কাৰণ তেওঁ যি প্ৰমাণপত্ৰ ট্ৰাইবেল সংঘৰ পৰা লৈছিল তামুলপুৰ শাখাৰ পৰা তেওঁ লৈছিল সেই জাতিগত প্ৰমাণপত্ৰ ভুৱা আৰু অৱশেষত এই কথাও প্ৰমাণ হ'ল জনকলাল বসুমতাৰীয়ে যি অভিযোগ নৱ শৰণীয়াৰ বিৰুদ্ধে দিছিল সেই অভিযোগ সত্য আছিল